Inkılap জিন্দাবাদ ইনকলাব জিন্দাবাদ অসমৰ হুৰা নিষিদ্ধ হ'ব লাগিব অসমৰ হুৰা নিষিদ্ধ গোলাঘাট জিলাত খুমটাই সমষ্টিত এটা মদৰ ফেক্টৰী খুলিবৰ কাৰণে খোজকাঢ় চলাই আছে। ইতিমধ্যে এই ফেক্টৰীটো বন্ধ কৰিবৰ বাবে ৰাইজে বাৰম্বাৰ উপায়ুক্তক স্মাৰকপত্ৰ দিয়াৰ পিছতো কোনো গুৰুত্ব নিদিলে। বিভিন্ন চল চাতুৰিৰে সেই ফেক্টৰীটো খুলিব বিচাৰিছে। সেইবাবে আমি এই ফেক্টৰীটো বন্ধৰ দাবীত আজি গোলাঘাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণাৰ জৰিয়তে এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছোঁ। আৰু লগতে খুমটাই বিধায়ক মৃণাল শইকীয়াক আহ্বান জনাইছোঁ যে আপোনাৰ নিজৰ স্থিতিটো স্পষ্ট কৰক। যদি মদৰ ফেক্টৰীৰ লগত আপোনাৰ কোনো সম্পৰ্ক নাই তেতিয়াহ'লে এই মদৰ ফেক্টৰীটো বন্ধৰ বাবে আপুনিও মাতক। আৰু অন্যথা যিটো সময়ত খুমটাইত দাবী ডুবি লেখীয়া এটা খুটাকল মৃতপ্ৰায় হৈ গৈছে কংগ্ৰেছ চৰকাৰৰ দিনতে, আজি চুগাৰ মিল মৃতপ্ৰায় হৈ গৈছে। সেই মৃতপ্ৰায় উদ্যোগবিলাক পুনৰুজ্জীৱিত কৰি গুৰুত্ব দিয়াৰ পৰিৱৰ্তে বা নতুন যিটো মানৱ সম্পদ সৃষ্টি বা নিবনুৱা সংস্থাপনৰ অন্য ধৰণৰ উদ্যোগ খোলাৰ পৰিৱৰ্তে মদৰ ফেক্টৰীৰ জৰিয়তে যি নীতিৰ জৰিয়তে এটা প্ৰজন্মক শেষ কৰিব বিচাৰিছে, কিন্তু ইতিহাসে আপোনাকো ক্ষমা নকৰিব। সেইবাবে মদৰ ফেক্টৰী যদি বন্ধ কৰাৰ ক্ষেত্ৰত বিধায়কেও যদি গুৰুত্ব নিদিয়ে তেতিয়া বিধায়কৰ বিৰুদ্ধেও আমি কঠোৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম।